লটকন। এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখচোকা আছিল। গিৰিয়েকে টকা কঢ়ি ঘটিয়াই নিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটিয়াই নিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ'ল। বামুণ যাওঁতে বেলি দুপৰ হ'ল। তেতিয়ালৈকে তাৰ পেটত সুতকণ এটিও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলি কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ'ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীটোৱে খাই বৈ উঠি তাৰ 8 বছৰীয়া পুতেকক দোকানৰ ৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হ'লত ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে? তোমাৰ নাম কি? বামুণে উত্তৰ দিলে, মই মিঠৈ খাবলৈ আহিছোঁ। মোৰ নাম মাখি। এই বুলি বামুণে টিপকৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক মাতিলে, বোপাই, অ' বোপাই, মাখিয়ে মিঠৈ খাইছে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে তাৰ টোপনিত ব্যাঘাত কৰা দেখি আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে যদি খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ল'ৰাটোক ক'লে, শুনিলি এতিয়া, তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে। এই বুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল'ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ বাপেকক ক'লে, বোপাই, মাখিয়ে মিঠাইবোৰ খাই আধ্যা কৰিলে। এইবাৰ বাপেকে ফেকাহি মাৰি দি ক'লে, আধ্যা কৰিলে যদি কৰক, তই কেপকেপাই নাথাকিবি। ল'ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই ক'বলৈ ভিতৰলৈ গ'ল আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুদ্ধং কৰিলে। ল'ৰাটোৱে বাপেকক জগাই মিঠৈ খোৱা কথাটো ভাঙি ক'লত বাপেকে খং কৰিলত ল'ৰাটোৱে ক'লে, মই দেখোন তোমাক গুৰিৰে পৰা কৈয়ে আছোঁ, মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক'লা খাওক। বাপেকে ক'লে, তই কৈছিলি মাখিয়ে খাইছে বুলি, মানুহে খাইছে বুলি নকলি কিয়? পুতেকে উত্তৰ দিলে, সি মোক তাৰ নাম মাখি বুলি কৈছিল। বাপেকে কোনোফালে মানুহটো পলাই গ'ল। পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত উঠি সেইফালেদি খেদি গ'ল। বামুণে মিঠৈ খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোচা ল'লে। বামুণে উঠি গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। এইদৰে দুই ঘূৰি থাকোঁতে এবাৰ বামুণে থপকৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি ঘূৰি থাকোঁতে এবাৰ তাৰ সূচনাৰ পৰাই সেই ৰূপবোৰৰ এটকা এটকাকৈ গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ'ল, কাৰণ এৰিলেই তাক গাহৰিয়ে খাং কৰিব। ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে এটা গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়? বামুণে উত্তৰ দিলে, তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই। তুমি জানো দেখা নাই সেই টকাবোৰ? সি ক'লে, দেখিছোঁ। বামুণে ক'লে, গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকে পতি ৰূপ লাদি দিয়ে, সেই দেখি ঘূৰাইছোঁ। মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকা লোকচান হৈছে। যদি এইদৰে এগাল টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক ক'লে, ককাই, মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে? ময়ো বৰ বিপদত পৰিছোঁ। মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই টকা চেৰেক ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হয়। এটা জুৱা চোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চুৰি কৰি নিলে। তাৰ কথা শুনি বামুণে ক'লে, তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব, বাৰু ঘূৰোৱা। এই বুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলত সাউৎ কৰে নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই লৈ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ'ল। দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে।
কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব। বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰ'লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকিল। ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10টা টকা সুমুৱাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ 10 টকা উলিয়ালে। গৃহস্থ দেখি আচৰিত মানি কি কথা কি ব্যৱস্থা তাক সুধিলত সি ক'লে, এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা 10 টকাকৈ ৰূপ পাওঁ আৰু তাৰেই মই প্ৰতিপালিত হওঁ। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰকৈ সদবানকৈ ধৰিলে। দৰ দস্তুৰ কৰি সি 600টা ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমতে নিদিওঁ নথওঁকৈ শেষত ক'লে, বাৰু আৰু 2.5 কুৰি অৰ্থাৎ 650 টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা। গৃহস্থই তাতে মান্তি হৈ 650 টকা আৰু ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল'লে আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া সেই 9 ঘোঁৰাত উঠি গুচি আহিল। আগে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকানীয়ে মাত লগালে, মোক ভাল ঠগি গলা। ৰূপো নাই অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ফুৰি লবেজান হ'লোঁ। বামুণে উত্তৰ দিলে, ককাই মই তোমাক ঠগোৱা নাই। তুমি মোৰ কথা শুনি যদি লেখি লেখি গাহৰিটোক ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় 100টা ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো লাহে লাহে দুৰ্বল হৈ আহিছে আৰু 100 পাক ঘূৰিলেই সি পৰি মৰিব। সেই দেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰা চেকুৰাই গুচি গ'ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো পৰি মৰি থাকিল। তাৰপিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক'লে, এইবোৰ ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল। সমাপ্ত।